নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে আছে। আজি এটা অত্যন্ত প্ৰয়োজনীয় বিষয়বস্তুৰে এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহিলোঁ। আশা কৰোঁ আপোনালোকে শুনি পেলাই অলপ হ'লেও উপকৃত হ'ব। আৰু এই বিষয়টো হ'ল হিন্দু মাইনৰিটি এণ্ড গাৰ্জিয়ানশ্বিপ এক্ট, অৰ্থাৎ আমাৰ সন্তানৰ ওপৰত আইনে কি ধৰণৰ অধিকাৰ বা ৰাইট দিছে পিতৃক আৰু মাতৃক। অতি দুখেৰে জনাব ওলাইছোঁ যে আমাৰ অসমত পাৰিবাৰিক কণ্ডল, হাজবেণ্ড ৱাইফৰ মাজত মনোমালিন্য অত্যন্ত বৃদ্ধি পাইছে। কিবা কাৰণত যদি হাজবেণ্ড ৱাইফৰ মাজত কাজিয়া হয়, ৱাইফজনীয়ে তেওঁৰ সন্তানক লৈ পেলাই ঘৰলৈ গুচি যায় বা আন ক'ৰবাত গুচি যায়, তেতিয়া পিতৃজনে অত্যন্ত মানসিক কষ্টত, মানসিক চাপত ভুগিব লগা হয় তেওঁৰ সন্তান অবিহনে। অসমৰ চুকে কোণে বহুত ভাতৃপ্ৰতিম সতীৰ্থই মোক সুধিছে যে বাইদেউ এই পৰিস্থিতিত যদি সন্তানক তেওঁৰ মাকে লৈ যায়, তেতিয়াহ'লে এই পৰিস্থিতিত আমি আইনৰ আশ্ৰয় কি ধৰণে ল'ম বা আমাৰ ৰাইট কি আচলতে সন্তানৰ ওপৰত। গতিকে মই ভাবিলোঁ যে হয়, এইটো বৰ্তমান সাম্প্ৰতিক পৰিস্থিতিত অত্যন্ত জানিবলগীয়া বিষয় প্ৰত্যেকৰে বাবে। আশা কৰোঁ আপোনালোকে ভালদৰে শুনিব, বুজিব আৰু হৃদয়ংগম কৰিব। ভালদৰে শুনিব এইকাৰণে আইনৰ বিষয়ে অকণমান ভালদৰে শুনিলেহে বুজাত সুবিধা হয়। হিন্দু মাইনৰিটি এণ্ড গাৰ্জিয়ানশ্বিপ অকল হিন্দুৰ বাবেহে প্ৰযোজ্য হয়। হিন্দু মাইনৰিটি এণ্ড গাৰ্জিয়ানশ্বিপ এক্ট মতে মাইনৰ ল'ৰা অৰ্থাৎ 18 ইয়াৰ্ছৰ তলৰ ল'ৰা যদি হয় আৰু অবিবাহিত ছোৱালী যদি হয়, তেতিয়াহ'লে সেই ল'ৰা ছোৱালী সন্তানৰ এজ এ গাৰ্জিয়ান ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ পাব তেওঁৰ পিতৃয়ে আৰু পিতৃৰ এবচেঞ্চত পাব মাতৃয়ে। পিতৃৰ এবচেঞ্চ মানে পিতৃৰ মৃত্যু নহয়। পিতৃ যদি বাহিৰত কৰ্মৰত অৱস্থাত থাকে বা কিবা কাৰণত যদি পিতৃৰ এবচেঞ্চ হৈ থাকে, তেতিয়াহ'লে মাতৃয়ে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ পাব। কিন্তু আচলতে মাইনৰ ল'ৰা বা অবিবাহিত ছোৱালীৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ গাৰ্জিয়ান হিচাপে পাব পিতৃয়ে। যদি কিবা কাৰণত হাজবেণ্ড ৱাইফৰ ডিভ'ৰ্চ হয় বা ছেপাৰেশ্যন হয় আৰু সেই সময়ত সন্তানৰ বয়স 5 বছৰৰ তলত থাকে, তেতিয়াহ'লে কিন্তু মাতৃয়ে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ পাব। এইকাৰণে যিহেতু সেইটো বয়সত শিশু যিটো বয়স আছে, সেইটোৰ বয়সত মাতৃৰ বহুত প্ৰয়োজন হয়। মাতৃয়ে গাখীৰ খুৱাব লাগে বা তুলি তালি ডাঙৰ দীঘল কৰিব লাগে, যিটো পিতৃৰ বাবে অসম্ভৱ হয়। গতিকে তেনে পৰিস্থিতিত মাতৃয়ে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ পাব আৰু তাৰপিছতহে পিতৃয়ে পাব। আৰু এই যে পিতৃ মাতৃৰ কথা কৈ আছোঁ, এইটো কিন্তু নেচাৰেল গাৰ্জিয়ানৰহে মই কথা কৈ আছোঁ, যাৰ পৰা সন্তান জন্ম হয়। ইয়াতে ষ্টেপ ফাদাৰ বা ষ্টেপ মাদাৰ অৰ্থাৎ আমি যে সতীয়া ল'ৰা ছোৱালী যদি হয়, তেতিয়াহ'লে সেই ষ্টেপ ফাদাৰ ষ্টেপ মাদাৰ এইবিলাক কিন্তু গাৰ্জিয়ান হ'ব নোৱাৰে। এতিয়া ক'ম বৈধ সন্তান আৰু অবৈধ সন্তান। বৈধ সন্তানৰ ক্ষেত্ৰতো ক'লোৱে, যিখিনি আইন আছে সেইখিনি প্ৰযোজ্য হ'ব তেওঁৰ পিতৃ মাতৃৰ ক্ষেত্ৰত। কিন্তু অবৈধ সম্পৰ্কত যদি জন্ম হয় সন্তান, তেতিয়াহ'লে কিন্তু ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ মাতৃয়ে পাব আৰু তাৰ পিছতহে পিতৃয়ে পাব। আৰু যদি এডাপ্টেড চাইল্ড হয়, এডাপ্টেড সন্তান হয়, অৰ্থাৎ আমাৰ সন্তান নহ'লে যে আমি আনৰ পৰা তুলি লওঁ বা দত্তক লোৱা বুলি কওঁ, তেতিয়াহ'লে কিন্তু প্ৰিফাৰেঞ্চ পিতৃ মাতৃ দুয়োৱে পাব। দুয়োৱে তুলি তালি সমানে ধুনীয়াকৈ ডাঙৰ দীঘল কৰিব। আৰু এই যে মই ক'লোঁ যে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ পিতৃয়ে পায় আইনৰ দৃষ্টিত, কিন্তু যদি কিবা কাৰণত কোনো পিতৃয়ে আইনৰ আশ্ৰয় ল'ব লগা হয়, তেতিয়াহ'লে কিন্তু আদালতে বহুতখিনি চালি জাৰি চাব। এইবিলাক চাব যে ফাইনেন্সিয়েলি চাউণ্ড কোনে হয়, পিতৃ হয় নে মাতৃয়ে হয়। সন্তানটি কাৰ লগত ধুনীয়াকৈ ডাঙৰ দীঘল হ'ব, উপযুক্ত শিক্ষা দীক্ষাৰে, উপযুক্ত সংস্কাৰেৰে ডাঙৰ দীঘল হ'ব। আৰু সন্তানটিকো সুধিব যে তুমি কাৰ লগত থাকিবা, তুমি পিতৃৰ লগত থাকিবা নে তুমি মাতৃৰ লগত থাকিবা। গতিকে এই ধৰণৰ বিভিন্ন কথা আহিব, বিভিন্ন ধৰণে আদালতে চালি জাৰি চাব আৰু তাৰপিছতে হুকুমদান কৰিব। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টি চাই অলপ হ'লেও উপকৃত হ'ব। যদি আপোনালোকৰ মোৰ আইনৰ ইনফৰমেশ্যনবিলাক ভাল লাগে, মোৰ ভিডিঅ'টি ফ'ল' কৰিব, মোৰ পেজটি ফ'ল' কৰিব। বহুত সঁহাৰি পাইছোঁ আপোনালোকৰ পৰা, বহুত অনুপ্ৰেৰণা পাইছোঁ। মোৰ পেজটি ফ'ল' কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, মষ্ট ইম্পৰ্টেণ্ট শ্বেয়াৰ কৰিব। কাৰণ এইবিলাক বিষয় আমি প্ৰত্যেকেই জনাটো অত্যন্ত প্ৰয়োজনীয়। আজিলৈ এইখিনিয়ে, আকৌ আহিম নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত। সকলোৱে ভালে থাকক, সুৰক্ষিত থাকক, সুন্দৰকৈ থাকক। ধন্যবাদ।